ট্ৰেইনৰ লাষ্ট বজাত ক্ৰছিং কিয় থাকে যদি নাজানে চাই থাকক এই ভিডিঅ'টো। আমি সকলোৱে ট্ৰেইনত ভ্ৰমণ কৰোঁ, কিন্তু আমি কেতিয়াও এই কথাটো ভবা নাই যে ক্ৰছ চিম্বলটো কিয় থাকে। এই চিম্বলটোৱে ট্ৰেইনৰ লাষ্ট ভাগক বুজায়। এই ক্ৰছ চিম্বলটো দেখি ট্ৰেইনৰ কৰ্মচাৰীসকলে গম পায় যে ট্ৰেইনখন সুকলমে গৈ আছে আৰু কোনো এটা দবা আন এটাৰ পৰা আঁতৰি যোৱা নাই। কপালৰ চেলাৰীৰ মাজত যিকোনো এটা বস্তু ৰাখিলে আমি কিয় বেলেগ এটা ফিল অনুভৱ কৰোঁ। জানো আহক কাৰণটো কি হয়। এই অংশটো আমাৰ মনৰ ধ্যান কেন্দ্ৰ হয় আৰু আমাৰ শৰীৰত যিমানবিলাক নাৰ্ভ আছে এই সকলোবোৰৰ কেন্দ্ৰ এই অংশটো হয়। গতিকে কপালৰ চেলাৰীৰ মাজত যিকোনো এটা বস্তু ৰাখিলে আমি বেলেগ এটা ফিল অনুভৱ কৰোঁ। সোণৰ কেৰেটৰ পাৰ্থক্য কি হয় যদি নাজানে চাই থাকক। আমি সচৰাচৰ দেখি থাকোঁ 24 কেৰেট, 22 কেৰেট আৰু 18 কেৰেটৰ সোণ। কিন্তু 24 কেৰেট সোণ মানে কি আপোনালোকে জানেনে? য'ত পিয়'ৰ গোল্ড হয়, য'ত বেলেগ মেটেল নাথাকে। কিন্তু আমাৰ জুৱেলাৰীবিলাকত 22 কেৰেটৰ সোণহে দেখা পোৱা যায়। ইয়াৰ কাৰণ হ'ল 24 কেৰেটৰ সোণ সহজে ভাগি যায়। 22 কেৰেট গোল্ড মানে 91.67% পিয়'ৰ গোল্ড হয় আৰু 18 কেৰেট গোল্ড মানে হ'ল 75% গোল্ড, বাকী 25% কপাৰ বা চিলভাৰ হয়। নিউ বৰ্ণ বেবী এটাৰ হাৰ্টবিট কিমান থাকে? জন্মৰ সময়ত বেবী এটাৰ হাৰ্টবিট 180 পালচেছ পাৰ মিনিট হয়, কিন্তু কিছু ঘণ্টাৰ পিছত ইয়াৰ হাৰ্ট ৰেট গৈ পেলাই 140 হয়। এজন প্ৰাপ্তবয়স্ক মানুহৰ এভাৰেজ হাৰ্টবিট হ'ল 70 to 80।